ইয়াতে এইটো আমাৰ অসমীয়া সংস্কৃতিৰ মাছ মৰা বস্তুসমূহ আৰু লগতে এইখন ডলা জাকৈ আৰু এইটো চেপা বুলি কয় ইয়াতে মাছ ধৰে খুব ধুনীয়াকৈ ইয়াতে দাঙি ধৰিছে আচলতে এইটো ফটো উঠাৰ কাৰণে দিছে আৰু শ্ব' পিচ কৰি দিছে কিন্তু খুব ভাল লাগিছে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে এয়া কাপোৰ কানি পিন্ধি মেলি ৰেডি হৈছোঁ ঘৰৰ পৰা পাঠশালালৈ যাম বুলি পাঠশালাত মানে সাহিত্য সভা হৈ আছে তো পাঠশালাত সাহিত্য সভা চাবলৈ যাম এতিয়া তো আহক আমাৰ লগত সাহিত্য সভা চাওঁ আৰু মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম এয়া গাড়ীত বহি আমি ৰাওনা হৈছোঁ সাহিত্য সভালৈ বুলি এজনী পেহী আহিছে লগতে এইজন সৌৰভী গাড়ী চলাইছে আৰু মা আহিব নোৱাৰিলে আজি মা অফিচত গৈছে আৰু মাক কৈছিলোঁ বাহিৰে বাহিৰে আহে যদি আহিব কিন্তু মায়ে ক'লে মই নাযাওঁ ঘৰতে আহিম তো আমি এইকেইটাই যাম এয়া আমি আহি প্ৰায় পাঠশালা পালোঁৱে প্ৰায় মানে নহয় পাঠশালা পালোঁৱে এইখন ব্ৰিজখন পাৰ হ'লে পাঠশালা পাম আমাৰ ঘৰৰ পৰা পাঠশালা সিমান দূৰ নহয় মানে ধৰক 15 মিনিটমান পৰে সৰুপেটাৰ পৰা তো এখন ব্ৰিজ এয়া ধুনীয়া প্ৰাকৃতিক দৃশ্য মই আপোনালোকক দেখুৱাই গৈছোঁ চাওক লগতে গাড়ীবোৰো চাওক আৰু আপোনালোকে এই পাঠশালা পাই গ'লোঁ এইখন পাঠশালা অভাৰ ব্ৰিজখন যিখন পাঠশালাত নতুনকৈ হৈছে খুব ধুনীয়া হৈছে এইখন আমি পাঠশালা আহি পালোঁ পাই গাড়ী ইয়াতে পাৰ্কিং কৰিলোঁ ৰাস্তাতে এতিয়া আমি সাহিত্য সভালৈ বুলি গৈ আছোঁ তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া সাহিত্য সভাত আমি প্ৰৱেশ কৰিলোঁ মেইন ৰোডৰ পৰা এইফালে যাব লাগে এয়া চাওক অগণন মানুহৰ সমাগম দেখিব পোৱা গৈছে এয়া মেইন ৰোডতে বহুত মানুহ হৈছে আৰু বহুত দূৰ পৰা খোজকাঢ়ি আহিছোঁ পাৰ্কিং আমি হাইৱেতে কৰি আহিছোঁ এয়া চাওক বহুত দূৰ খোজকাঢ়ি আমি আহি পালোঁ খোজকাঢ়ি আহি আছোঁ এয়া প্ৰায় আহি পাইছোঁৱে আমি ইয়াৰে ভিতৰতে হৈ আছে বহুত মানুহ হৈছে আপোনালোকে মোৰ ভইচটো শুনা নাপাবও পাৰে আপোনালোকক দেখুৱাই যাম আপোনালোকে চাই যাব বহুত মানুহ হৈছে আজি বহুত কালি বোলে বেছি হৈছিলে কোৱা হিচাপত কালি 15 লাখ মানুহ হৈছিলে কিন্তু আজি কিমান হৈছে গম পোৱা নাই কিন্তু মানুহ হৈছে বহুত হৈছে এয়া আমি পাঠশালা কি বুলি ক'ম বহুত মানুহ হৈছে ইয়াতে সাহিত্য সভাত আমি প্ৰৱেশ কৰিম আৰু এইখন চাওক গেটখন খুব ধুনীয়াকৈ সজাইছে ভট্টদেৱ ক্ষেত্ৰ পাঠশালা এয়া খুব ধুনীয়া লাগিছে আমি আহিম বুলি ভাবিয়ে আছিলোঁ কিন্তু অহা সেনেকুৱা প্লেনিং হোৱাই নাছিল কিন্তু আজি ভাবিলোঁ আজি আহিম তো আজি কাম বন কৰি সোনকালে মিলি আহিলোঁ এয়া এখন গেট আমি প্ৰৱেশ কৰিলোঁৱে প্ৰায় আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে কি এনেকুৱা বিশেষ আছে তো আপোনালোকে আমাৰ লগত চাই থাকক ইয়াতে এইটো আমাৰ অসমীয়া সংস্কৃতিৰ মাছ মৰা বস্তুসমূহ আৰু লগতে এইখন ডলা জাকৈ আৰু এইটো চেপা বুলি কয় ইয়াতে মাছ ধৰে খুব ধুনীয়াকৈ ইয়াতে দাঙি ধৰিছে আচলতে এইটো ফটো উঠাৰ কাৰণে দিছে আৰু শ্ব' পিচ কৰি দিছে কিন্তু খুব ভাল লাগিছে আমাৰ কিছুমান অসমীয়া সংস্কৃতিৰ বস্তু এইবোৰ এইটোৱে মাছ মৰা হয় জাকৈ ডলা আৰু লগতে এইটো চেপা আমি চেপা বুলি কওঁ চাওক আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ এইটো ইয়াতে শ্বহীদ বেদী বনাইছে খুব ধুনীয়াকৈ বনাইছে চাওকচোন এয়া আমি গ্ৰন্থমেলালৈ আহিলোঁ চাওক
ষ্টলবোৰ চাওক, বহুত মানুহ হৈছে। এইটো বহুত ডাঙৰ এৰিয়া এটা হৈছে। এইটো বহুতো কিতাপ আছে দোকানবোৰ। আমি গ্ৰন্থমেলাৰ পৰা আহি প্ৰদৰ্শনীত সোমাম এইখন। তাত মানে গ্ৰন্থমেলাত দোকানসমূহ নেদেখুৱালোঁ আৰু, গ্ৰন্থমেলাটো জানেই কিতাপসমূহে ওলায়। ইয়াতে আমি প্ৰদৰ্শনীত সোমাম, ইয়াতে কি কি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো ইয়াতে ডাঙৰকৈ জাপি বনাইছে চাওকচোন, খুব ডাঙৰ বৃহত্তম জাপি বুলি কোৱা হৈছে ইয়াতে পাঠশালাত। মই এতিয়া ভালকৈ ঠিক চোৱা নাই, ওচৰলৈ যাবই পৰা নাই, বহুত মানুহ আছেতো। তো আপোনালোকক দূৰৰ পৰাই মই দেখুৱাইছোঁ, আপোনালোকে চাই যাওক। বহু বছৰ পুৰণি এইখন গাড়ী, এইখন চাওক আপোনালোকক মই দেখুৱাইছোঁ। এইখন গাড়ীখন আচলতে কাঠৰ হয়, এইটো মেটেলটো কাঠৰ। আৰু ভিতৰৰখিনি দেখুৱাব চেষ্টা কৰিম আপোনালোকক। দূৰৰ পৰা দেখুৱাও, বহুত দিনৰ গাড়ী এইখন। গাড়ীখন মানুহবোৰে আৱৰি ৰাখিছে, এইখন চাওক বহুত পুৰণি গাড়ী। গাড়ীখনৰ নামটো মানে মুচাই গৈছে, আপোনালোকে চাওক ইয়াতে। চাওক এইখন গাড়ীখন কাঠৰ গাড়ী। এখন প্ৰদৰ্শনীত ৰাখিছে ইয়াতে। পাঠশালাৰ কিছুমান থিয়েটাৰসমূহৰ ইয়াতে প্ৰদৰ্শনীত ৰাখিছে। ভ্ৰাম্যমান থিয়েটাৰ, সোণালী জয়ন্তী আৱাহন থিয়েটাৰ, ড্ৰেছসমূহ আছে থিয়েটাৰৰ। ইমান দূৰ সিফালে যাবই পৰা নাই, ইয়াৰ পৰা আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। 1980 চনৰ কোহিনুৰ থিয়েটাৰৰ কাঠগড়া এইটো। লগতে এইটো লিখা আছে 2009 চনৰ কোহিনুৰ থিয়েটাৰত অবুজ দৰা অচিন কইনা নাটকৰ বাওনা চৰিত্ৰ যতীন বৰাই মানে এইটো সামগ্ৰী পিন্ধিছিল। এইটো সামগ্ৰী পিন্ধিয়ে বাওনাৰ এক্টিং কৰিছিল। লগতে ইয়াতে বহুতো সা সামগ্ৰী আছে, আপোনালোকে চাওক, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। শ্ৰদ্ধাৰ মা দেউতা সেৱা আশ্ৰম পাঠশালা শান্তিপুৰ লিখা আছে জাপি। 1970 চনত সৎ কাকতি কাইস্তপাৰা পাঠশালা, সাবিত্ৰী তালুকদাৰ বনগাঁও 1960 চন। সকলোৰে পৰা এটা হাতত লৈ আমি বিচাৰিছোঁ। লগে লগে এখন আমি মানপত্ৰৰে সম্পৰ্ক আছোঁ। মানপত্ৰখন আমাৰ এজনী বাইক এইটো বঙাইগাঁও তেল শোধনাগাৰটো ইয়াতে দাঙি ধৰিছে। সকলোৱে এক বছৰ জীয়াই থাকোঁ আমাৰ কাৰণে, কাৰণ আমাৰ বহুত উপকাৰ হ'ব। কিন্তু এৰা দি পেলাই আমি সুবিধা পাম, আমাৰ কিছু খালী হৈ যাব। তেখেতকো আমি এখন গামোচা আৰু মানপত্ৰৰে আদৰণি। এইটো ইয়াতে চাওক, টাইম স্কুৱেৰটো খুব ধুনীয়াকৈ বনাইছে ইয়াতে, খুব ধুনীয়া হ'ল। আমি চাওঁতে চাওঁতে ৰাতিয়ে হৈ গ'ল, বহুতো বস্তু আপোনালোকক দেখুৱাই নহ'ল। প্ৰদৰ্শনীত বহুতো বস্তু আছিলে, কিন্তু আমি গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ। এতিয়া কিছুমানহে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছোঁ। আমি বিজ্ঞান মেলাত প্ৰৱেশ কৰিম এতিয়া। আহক, ইয়াতে এটা বিশেষ আকৰ্ষণীয় বস্তু আছে বোলে, আপোনালোককো দেখুৱাম। ময়ো সেইটো চাবলৈ বিশেষকৈ আহিছোঁ ঘৰৰ পৰা, আপোনালোককো দেখুৱাম। ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ পৰা আহিছে এইটো, চাওক। মই নকওঁ, আপোনালোকে চাই ল'ব, কাৰণ ইয়াতে বহুত মানুহ, মোৰ ভইচটো আপোনালোকে শুনা নাপাবও পাৰে।
এয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আহিছে। এয়া চাওক, মোক সোমাব পৰা নাই, বহুত মানুহ হৈছে এয়া। অইল ইণ্ডিয়া লিমিটেড অসম পৰিবহণ নিয়ন্ত্ৰণ পৰিষদ। চৰি, প্ৰদূষণ পৰিবহণ নহয় দেই, চৰি। মোৰ ঘূৰি ঘূৰি একচুৱেলি বহুত ভাগৰ লাগিছে, তো মোৰ ভইচটো অকণমান ভাগৰুৱা ফিল হ'ব পাৰে আপোনালোকৰ ভিতৰত। ভাৰতীয় নৌবাহন নিগম। SCI also deployed its vessels to evacuate Indian personnel during the crises in পাঠশালাতে অৱস্থিত এটি মন্দিৰ, ভগেশ্বৰ মন্দিৰ বুলি কয়। এইটো ইয়াতে দাঙি ধৰিছে। নানা ধৰণৰ এখন নাওৰ ওপৰত মোৰ ওচৰলৈ যাই আছোঁ। ৰ'ব, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ যদি ভইচটো আপোনালোকে শুনা নাপায়, প্লিজ বেয়া নাপাব। চাওক, নাও। চাওক, ইয়াত গাঁৱলীয়া পৰিৱেশৰ এটি দৃশ্য দাঙি ধৰা হৈছে। ঘূৰি ঘূৰি ভাগৰ লগত আমি এতিয়া চাহ খাব বহিলোঁ। মই অকণমান লৈছোঁ আৰু পেহী সৌৰভে খাই আছে। বাই বাই সাহিত্য সভা। আজি সাহিত্য সভাৰ পৰা ঘৰলৈ যাবলৈ ওলালোঁ। এয়া বহুত মানুহ হৈছে, বহুত বস্তু আমি দেখা নাপালোঁ। লগতে মই কৈছিলোঁ আপোনালোকক কিবা এটা দেখুৱাম বুলি, কিন্তু আমি সেইটোও দেখা নাপালোঁ। এয়া চাওক, বহুত মানুহ হৈছে। সাহিত্য সভাৰ পৰা আহি পালোঁ। আহি পাই কাপোৰ কানি খুলি ফ্ৰেছ হৈ মই বোলো এণ্ডিং ভিডিঅ'টো কওঁ। আপোনালোকক কৈছিলোঁ যে সাহিত্য সভাত এটি বিশেষ আকৰ্ষণ থকা বুলি। বিশেষ আকৰ্ষণ মানে নহয়, তাত দুটা মূৰ থকা শিশু ৰখা হৈছে, যিটো মানে কি বুলি কয়, ডেলিভাৰী হোৱাৰ 15 দিন পিছত ঢুকাইছে। সেই শিশুটিক যেনিবা কিবা এটা ভৈয়ামত ৰাখি থৈ দিছে, যাৰ মানে দুটা মূৰ আছে। মই ভাবিছিলোঁ সেইটো ময়ো চাম আৰু আপোনালোককো দেখুৱাম, কিন্তু দেখুওৱা নহ'ল, কাৰণ বহুত লাইন হৈছে সেইটোত। আমি লাইনত আছিলোঁ যদিও চাব নাপালোঁ, কাৰণ বহুত ভিৰ হৈ গৈছে। তো বেয়া নাপাব, আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ, আৰু বহুত বস্তুৱে মই দেখুৱাব নোৱাৰিলোঁ, কাৰণ মানুহৰ কাৰণে মানে তাত যোৱাটো সম্ভৱেই নহ'ল মোৰ কাৰণে। মই নগ'লোঁ, আৰু ভাগৰো লাগিছিল। বহুত দূৰ খোজকাঢ়িছোঁ, গাড়ী পাৰ্কিং কৰিও ইমান দূৰ তালৈকে খোজকাঢ়ি গৈছোঁ, তাতেও বহুত খোজকাঢ়িছোঁ। তো আপোনালোকে বেয়া নাপাব, মই আপোনালোকক বহুতো বস্তু দেখুৱাব নোৱাৰিলোঁ। তো আগৰ ভিডিঅ'বোৰত যেনেকৈ মোক আপোনালোকে মৰম চেনেহ দিছে, এই ভিডিঅ'টোত যেন আপোনালোকে মোক মৰম চেনেহ দিয়ে। এইখিনিকৈ মই মোৰ ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।